শিশুসকল, পৰীক্ষাত যদি তোমালোকৰ কেনেবাকৈ ঘৰচীয়া জন্তুৰ নাম আহে তেনেহ'লে কি লিখিবা? তেনেহ'লে আহা আজি এয়া আমি শিকো। 1 নম্বৰতে লিখিবা গৰু। দেখিলানে? এয়া হৈছে গৰু। আৰু এয়া হৈছে ছাগলী। এয়া হৈছে ছাগলী। আৰু এয়া হ'ল ভেড়া। ভেড়া ছাগলী দেখিলানে? এয়া হৈছে কুকুৰ। আৰু এয়া হৈছে মেকুৰী। আৰু এয়া হ'ল গাহৰি। আৰু এয়া হ'ল ঘোঁৰা। আৰু এয়া হৈছে গাধ। ইয়াৰ উপৰিও মহ লিখিব পাৰা। এয়াই হৈছে ঘৰচীয়া জন্তু। ইয়াৰ উপৰিও তোমালোকে শহাপহু লিখিব পাৰা, ভেড়া ছাগলী লিখিব পাৰা, কেমেল মানে হৈছে উট লিখিব পাৰা, ষাঁড় গৰু লিখিব পাৰা। তাৰ উপৰিও হাতীও মানুহে পোহে, ঘৰচীয়া হিচাপে পৰে। ঘৰচীয়া আৰু বনৰীয়া দুয়োটাতে পৰে হাতীও।